জীৱন মোৰ হৈছে চঞ্চল ঘৰে ঘৰে হৃদয়ত মোৰ উঠিছে কম্পন বীৰ ভাতৃহীৰ নক্ষ দিক বিজয়ৰ হেতু গৈ সেই পৰ্যন্ত নাহি নুলতি নারায়ণ 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 দৈত্যপতি হিরণ্যকশিপু জয় হোক প্ৰণাম দেৱকী কওকচোন দেৱকী কিবা হেতু অকস্মাতে আহিলা ঠাই কি কম দৈত্যপতি সচক্ষে দেখিলেছি অদ্ভুত ঘটনা কিবা সাধ্য আছে তাক মই কৰিম প্ৰকাশ দেৱকী অকপতে কৰক প্ৰকাশ অৰ্থাৎ কি এনে মহাঘটন ঘটিল যাৰ বাবে বিচলিত হৈ প্ৰৱেশ কৰিছে মোৰ দৈত্যৰ ভূমি তব বীৰ ভাতৃ হিৰণ্যাক্ষ বীৰে নাগ নৰ যক্ষ ৰক্ষ সকলোকে কৰি পৰাজয় পাতালত নিৰ্ভয়ে কৰিছিল প্ৰৱেশ কিন্তু কি দেৱকী কিন্তু কি কম কিন্তু কি বৰাহৰ ৰূপ ধৰি কোনোবা শত্ৰু আহি হৃদপিণ্ড তাৰ কৰি চিৰাচিৰ নিধন কৰিলে তাক সুতীক্ষ্ণ দন্তেৰে নাই কি কলা দেৱকী বীৰ ভাতৃ মোৰ পৰিছে ৰণ অসম্ভৱ দেৱকী বীৰ ভাতৃ মোৰ হিৰণ্যাক্ষ যাৰ ভয় হয় ত্ৰিভুৱন কম্পমান সৃষ্টি কৰে জগতত হাস্য প্ৰলয় এনেহেন বীৰ ভাতৃ মোৰ হিৰণ্যাক্ষ পাৰে জানো হব নিধন এক ক্ষুদ্ৰ বৰাহৰ দন্তৰ প্ৰহাৰত নাৰায়ণ দৈত্যপতি নহৈতো অসত্য ঘটনা সঁচাকৈ তব ভাতৃ হিৰণ্যাক্ষ আজি পৰিছে ৰণত নাই কিন্তু তুমি ভবা মতে নাগ নৰ গন্ধৰ্ব একোৱেই নহয় তেন্তে কোন সেই ভাতৃঘাতী মোৰ এতিয়াও বুজা নাই নাই এতিয়াও বুজা নাই তুমি কোন সেই বৰা বিক্ৰমী নাই বুজা দেৱকী তেন্তে শুনা তুমি স্থিৰ কৰি মহন দেৱকী এৰা ভূতলে আছিল ভূতলে আছিল দেৱনাৰায়ণ হিৰণ্যাক্ষই গমকে নাপালে বৰাহৰ ৰূপ ধৰি এ বক্ষ পিতাৰিলে দেৱগণে হৰি বোলে নাই দেৱকী নাৰায়ণ কিভাদৰে কহিব মাতৃয়ে কিভাদৰে মই প্ৰভু দেৱ মাতৃদিতি নাৰায়ণ হিৰণ্যাক্ষ দৈত্যপতি দেৱকী নহৈতো শোকৰ সময় ভাতৃ হন্তা বিষ্ণুৰ বিপক্ষে হোৱা তুমি অগ্ৰসৰ চতুৰংগ দলে আৰু যদিহে নকৰা তুমি আৰু চেতি বিধান সেই ৰবনে হনুমান বাৰু এই দানৱ কুলৰ
দেবরক্ষী নাভাবিব দেবরক্ষী রক্ষা পাব কি চুয়া দেবরক্ষী পোয়া যদি লক্ষ্মী ভাতৃ হন্তক মোর নারায়ণ কবাতক মেষ মুখরে এই জগত দাসে তোমারে ভগত বৈষ্ণব এজন 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 করি সকলোকে মই করিম নিথ নারায়ণ 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 দর্শন নোহেইটো ইমান সহজ দেবরক্ষী একান্তই নারায়ণ দৰ্শনৰ প্ৰবল ইচ্ছা যদি জাগিছে প্ৰাণত তেন্তে শুনা দেও মই তোমাক সেইটো উপদেশ যোৱা তুমি প্ৰথমতে ঘোৰ তপস্যাৰ হেতু কঠোৰ তপস্যাৰে তুষ্ট কৰি প্ৰজাপতি ব্ৰহ্মদেৱক লৈ লোৱা প্ৰথমতে মনোমত বৰ আৰু তাৰ পাছে জগতত আতংকৰ ঘোষণা দিয়া দেৱদ্ৰোহী বিশ্বাদ্ৰোহী দেবরক্ষী আৰু ভক্তদ্ৰোহী হৈ জগতত আতংকৰ ঘোষণা কৰা প্ৰায় সংকাৰে গৰ্জন কৰি সকলোকে এফালৰ পৰা মখিমূৰ কৰা বেশ দেবরক্ষী বেশ তেতিয়াহে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা আৰু তেতিয়াহে লগ পাবা তুমি তোমাৰ ভাতৃহন্তা সেই দেব নারায়ণ নারায়ণ বেশ দেবরক্ষী তবাইক্য করি হিরগত লভিময় অনুমতবর তম প্রতিহতময় ভাতৃহন্তা হিরণাক্ষ ধন্য ধন্য বীর ভাতৃবরী হিরণাক্ষ বৈরী ভাবে হারাধিত হয়ে অনন্ত দেব অচিরতে মুক্তি লাভ করিলি তয় হাজি মুকুলাকে অচিরতে মুক্তির উপায় আজি হন্তে হয়নে আপনে অত্যরূপে চিন্তা করি খেই অনন্ত দেব অনর কামনাময় করিম পুরন অত্যরূপে চিন্তা করি অনন্ত দেব অনর কামনাময় করিম পুরন